215 এটো সেন্ট্ৰেলৰ পৰা ষ্টেটলৈ ট্ৰান্সফাৰ হৈ আছে আৰু এতিয়া ইয়াতে ডিস্ট্ৰিক্ট বিশ্বনাথ চাৰিআলি ডিস্ট্ৰিক্ট কোৰ্টত চলিব এটো কেছ নম্বৰ হিচাপে হৈছে স্পেশাল NIA 58/2025 আৰু ইয়াত 8জন আসামী আছে 4জন বেলত আছে আৰু 4জনক আজি 4জনক প্ৰডিউস কৰা হৈছে ইয়াতে কেছটো কিটা উইথল হ'ব পাৰে এই কেছটো যেহেতু সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা এপ্ৰুভেল হৈ আমাৰ ষ্টেট গভৰ্নমেন্টত আহিছে আৰু ষ্টেট গভৰ্নমেন্টৰ যেটো অফেন্সবোৰ কমিট জট হৈ থাকিব তালৈ আহিছে আৰু বাকি যেটো প্ৰসেস কি প্ৰসেস হ'ব হেতু আমি উইদিন শট গম পোৱা যাব এতিয়া পজিশন সেন্ট্ৰেল গভৰ্নমেন্টৰ এপ্ৰুভেল লৈ ষ্টেট গভৰ্নমেন্ট আহিছিলে নৰ্মেল হ'ব জট অফেন্স কমিটিতে তাত ট্ৰায়াল চলিব সেই হিচাপে জট অফেন্স তাত ট্ৰায়াল চলিব লাগে সেই হিচাপে কেছবোৰ NIA কোৰ্টৰ পৰা আজি বিশ্বনাথ চাৰিআলি কোৰ্টলৈ আহিছে আৰু আজি তেওঁলোকক প্ৰথম হাজিৰ কৰা হৈছে সেই হিচাপে আসামীবোৰ অনা হৈছে যেহেতু এটা 9টা আসামী আছিল এটা অলৰেডি কেছটো ডিলিট কৰি কমপ্লিট হৈছিল বাকি 8জনৰ ভিতৰত 4জনে বেল পাইছিল আৰু 4জনে বেল পোৱা নাছিল আৰু 4জনৰ ভিতৰত 2জনে ঘৰৰ পৰা আজি আহিবলৈ সক্ষম হৈছে আৰু বাকি 2জন তেওঁলোকৰ বেলেগ কেছ থকাৰ কাৰণে তেওঁলোকে বেলেগ জেলতে আছে আৰু তেওঁলোকক উদিন ভিচিতে প্ৰডিউস কৰি দিয়া হ'ব অনাৰ কোৰ্টত আৰু বাকি বিচাৰ কথাটো পিছলৈ গম পোৱা যাব পিছত চৰকাৰৰ ফালৰ পৰা কি ধৰণৰ ষ্টেপ লোৱা হয় কিমান মান দিন লাগিব স্যাৰ বেল পাব উদিনছৰ আমাৰ এটো কবলৈ টান হৈ পৰিছে এটা কথা আমি জানো কেছবোৰ আহিছে ইয়াত কেছবোৰ চলিব বুলি কৈছে পিছলৈ গম পোৱা যাব এসপাৰ ইনষ্ট্ৰাকচন হ'ব কিবা যদি আহি যায় তেতিয়া কোৱা যাব गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि थंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल अदालगुरि जिल्ला थंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर थंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर बोरमा लकेल ना साम' नारजि अनला खारै थास' मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला थंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन आरो नोंथाङा नैबे 9101758967 जामबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन